ইয়াত সঁচা কথাটো ক'ব লাগিব, মূল প্ৰতিদ্বন্দ্বীটো BPF আৰু BPFক মূল প্ৰতিদ্বন্দ্বী হ'লেও আমাক জয় ভাৰত কংগ্ৰেছে এনেকুৱা সহায় কৰিছে, আমাৰ কাৰণে ইমান ভাল হ'ল। আমি আজিৰ দিনত তেওঁলোকে গৰাখহনীয়া কৰি দিয়াৰ কাৰণে আমি সহজে ওলাই যোৱাৰ কাৰণে, আমাৰ পানী সহজে ওলাই যাবৰ কাৰণে ৰাস্তা ওলাই গ'ল। আৰু সেইকাৰণে আমাক ৰাখিব পৰা ইয়াত কোনো দলে নাই। মইতো ভাবিছোঁ আজিৰ দিনত দৃশ্যটো চাই পেলাই ইয়াত হাগ্ৰামা আহিলেও আমাক পাত্তা নাপায়। চৰণটো চৰণ কোনো আমাৰ লগত হিচাপত নাহে, কিন্তু হাগ্ৰামাও এখেতক আমি বহুত ভোটত হৰুৱাইহে প্ৰমাণ কৰি দেখাব পাৰিম। মই এইবাৰ 47 নং মাজবাট বিধানসভাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই থিয় হৈছোঁ। আৰু মই আশা ৰাখিছোঁ এইবাৰ মাজবাটবাসী ৰাইজে পৰিৱৰ্তন বিচাৰি BPFৰ বিকল্প হিচাপে UPPLক বাছি লৈছে। কাৰণ দীঘলীয়া সময় BPFে দখল কৰি আছিল এই সমষ্টি, আৰু এই সমষ্টিৰ কাৰণে আজি সেই দীঘলীয়া সময় 20 বছৰ নিজৰ দখলত ৰাখি পেলাই মাজবাটবাসীৰ কোনো এটা পৰিৱৰ্তন নকৰিলে, আৰু কোনো এটা পৰিৱৰ্তন নকৰিলে, ডেভেলপমেণ্ট নকৰিলে, ইয়াৰ কাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰি সঁচাকৈ আমাৰ UPPL দলক ৰাইজে বিচাৰিছে। আৰু এই হিচাপে মই এইবাৰৰ এই নিৰ্বাচনত মাজবাট বিধানসভাৰ পৰা সহজে জিকি যাম বুলি মই আশা ৰাখিছোঁ। হ'ল আমাৰ অভিজ্ঞতা, যোৱা BTR নিৰ্বাচনত আমাৰ টোটেল ভোটৰকে ওপৰত আমি জইনিং প্ৰগ্ৰাম কৰা হৈছিলে, টোটেল ভোটৰকে ওপৰত। আৰু যিমানখিনি ডাঙৰ ডাঙৰ গণসমাৱেশ আমি কৰা হৈছিলে, কিন্তু BPFে সেই সময়ত কৰিব পৰা নাছিল। আমিয়ে কৰিছিল, আমি ৰুলিঙত আছিল, কিন্তু ৰিজাল্ট হ'ল পিছে যোনে গণসমাৱেশ নকৰা BPFে জিকি গ'ল। এই অভিজ্ঞতাটো লৈ পেলাই এইবাৰ আমি সৰুকৈ মেল মিটিং কৰি পেলাই ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজৰ ঘৰত গৈছোঁ, মানুহৰ ঘৰত গৈছোঁ, মানুহৰ লগত আলাপ আলোচনা কৰিছোঁ। আৰু সকলোৰে মতামত সেইটোৱে যে সঁচাকৈ দীঘলীয়া সময় 17 বছৰ আমাৰ সেই অঞ্চলত BTR অঞ্চলত অশান্তিৰ লগত জড়িত আছিলে, অশান্তিময় পৰিৱেশ আছিলে। কিন্তু যোৱা 5 বছৰৰ প্ৰমোদ বড়োৰ শাসনকালত পৃথিৱীত চবতকৈ শান্তি অঞ্চল আছিল BTR। আৰু সেই শান্তি অঞ্চল BTR হাগ্ৰামায়ে পুনৰাই শাসন লোৱাৰ 2.5 মাহৰ ভিতৰতে নিজৰ মাজৰ ঘৰ জ্বলাজ্বলি, মানুহ মাৰি তেনেকুৱা অশান্তি পৰিৱেশ আকৌ ঘূৰি আহিল। আৰু ইয়াৰ কাৰণে মানুহবিলাকে এতিয়া উপলব্ধি কৰিছে যে সঁচাকৈ আমাৰ অঞ্চলৰ শান্তিৰ কাৰণে, উন্নতিৰ কাৰণে, একতাৰ কাৰণে একমাত্ৰ প্ৰমোদ বড়োৱে আছে। আৰু তেনেকুৱা ব্যক্তিক ৰাইজে এইবাৰ আকোৱালি ল'বলৈ গৈ আছে। আৰু যোৱা 5 বছৰত আমাৰ BTRৰ 26টা জনগোষ্ঠীৰ কাৰণে প্ৰমোদ বড়োৱে যিখিনি কাম কৰিলে, আৰু সেইখিনি কাম কৰি পেলাই আজি অল অসম, অল ভাৰতত যে মানুহে আচৰিত পাইছে যে প্ৰমোদ বড়োৱে যি আঁচনি, যি মিছন লৈ পেলাই কাম কৰিছে, সেই মিছনক সমগ্ৰ অসমতো কাম কৰিবলৈ প্ৰমোদ বড়োৱে চিন্তা চৰ্চা কৰা হৈছে। 140টা জনগোষ্ঠী আছে আমাৰ অসমত। এই 140টা জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিবৰ কাৰণে আজি প্ৰমোদ বড়োৱে সিদ্ধান্ত লৈছে। দিছপুৰত থাকি পেলাই 140টা জনগোষ্ঠীৰ, এই জাতি জনগোষ্ঠীৰ কাম কৰিবৰ কাৰণে UPPLে মূল উদ্দেশ্য লৈ পেলাই এই নিৰ্বাচনত নামিছে। ইয়াত সঁচা কথাটো ক'ব লাগিব, মূল প্ৰতিদ্বন্দ্বীটো BPF আৰু BPFক মূল প্ৰতিদ্বন্দ্বী হ'লেও আমাক জয় ভাৰত কংগ্ৰেছে এনেকুৱা সহায় কৰিছে, আমাৰ কাৰণে ইমান ভাল হ'ল। আমি আজিৰ দিনত তেওঁলোকে গৰাখহনীয়া কৰি দিয়াৰ কাৰণে আমি সহজে ওলাই যোৱাৰ কাৰণে, আমাৰ পানী সহজে ওলাই যাবৰ কাৰণে ৰাস্তা ওলাই গ'ল। আৰু সেইকাৰণে আমাক ৰাখিব পৰা ইয়াত কোনো দলে নাই। মইতো ভাবিছোঁ আজিৰ দিনত দৃশ্যটো চাই পেলাই ইয়াত হাগ্ৰামা আহিলেও আমাক পাত্তা নাপায়। চৰণটো চৰণ কোনো আমাৰ লগত হিচাপত নাহে, কিন্তু হাগ্ৰামাও এখেতক আমি বহুত ভোটত হৰুৱাইহে প্ৰমাণ কৰি দেখাব পাৰিম।